হাই বন্ধুসকল, ৱেলকাম টু মাই চেনেল MD Kids। আজি মই আছোঁ এতিয়া মোৰ ৰুমত। গতিকে আজি আপোনালোকলৈ এটা খোৱা খাদ্য ৰেচিপি লৈ আহিছোঁ। বহুত দিন একচুৱেলি ভিডিঅ' বনোৱা নাই, কাৰণ কিয় ময়ো এটা প্ৰাইভেট কোম্পানীত জব কৰোঁ, যিহেতু কামত বহুত বিজি হৈ আছোঁ। গতিকে ভিডিঅ'ৰ পৰা অলপ দূৰত থাকিবলগীয়া হৈছে, যিহেতু অহাকালি ছানডে। আজি অলপমান সময় পাইছোঁ, গতিকে এটা খাদ্য ৰেচিপি বনাম বুলি ভাবিছোঁ। যিহেতু আপোনাৰ লকডাউন, গতিকে বাহিৰত গৈ পেলাই ভিডিঅ' বনোৱাটো অলপ অসুবিধা হয়। মানুহবিলাকৰো যিহেতু চলা ফুৰাত প্ৰব্লেম হৈ আছে, গতিকে মই সেইটো কাৰণে বাহিৰত গৈ পেলাই কোনো ভিডিঅ' বনোৱা নাই এতিয়া। ঠিক আছে, বলক তেতিয়াহ'লে মই কিটচেন ৰুমলৈ এতিয়া যাওঁ। বন্ধুসকল, মই মাংস কিনি পেলাই লৈ আহিছোঁ, আৰু মাংসখিনি মই আনি পেলাই মোটামুটি আপোনাৰ 15 মিনিটমান হ'ল। হালধি, নিমখ, তেল আৰু লগত পিঁয়াজ দেখুৱাই দি আছোঁ আপোনালোকক। দেখুৱাই দিছোঁ আপোনালোকক, মোটামুটি আপোনাৰ আধা ঘণ্টামান হ'ল। এনেকৈ পিঁয়াজ দিছোঁ, হালধি দিছোঁ, আৰু আপোনাৰ জিৰা দিছোঁ। জিৰা ভাজি পেলাই ইয়াত মিক্স কৰি দিছোঁ। বেছি মাংস অনা নাই, যিহেতু মই ছিংগেল মানুহ, গতিকে অলপ মাংস আনিছোঁ। তাৰপিছত আপোনাৰ বাকী কেৰাহীত দিবলৈ হ'লে যিখিনি লাগে, আদা, নহৰু, পিঁয়াজ, জলকীয়া, মছলা, এইবিলাক ৰেডি কৰিছোঁ। মই একচুৱেলি কি যিকোনো মাংসৰে লিভাৰটো বহুত বেছি ভাল পাওঁ, গতিকে লিভাৰ আজিও আনিছোঁ। দেখা পাইছে আপোনাৰ লিভাৰ আজিও আনিছোঁ মই, এই লিভাৰ। এতিয়া অলপ ৱেইট কৰক, বাকীখিনি আপোনালোকক দেখুৱাই দি আছোঁ। যিয়ে নহওক, এতিয়া কেৰাহী দি দিলোঁ। এতিয়া পানীটো শুকাই গ'ল। কেৰাহীত তেল দিলোঁ, তেল বেছি নিদিওঁ, তেল মই কমেই খাওঁ। তেলটো ভালকৈ গৰম হ'ব লাগিব, গৰম হোৱা নাই। বন্ধুসকল, তেল এতিয়া গৰম হৈছে। এতিয়া ইয়াত মই পিঁয়াজ কাটি ৰাখিছোঁ, পিঁয়াজ দি দিম। বন্ধুসকল, এতিয়া তেল পূৰা গৰম হৈ গৈছে। মই ফাৰ্ষ্ট টাইম এতিয়া আলুখিনি ভাজি ল'ম। ফাৰ্ষ্ট টাইম আলুখিনি ভাজি ল'ম এনেকৈ। আলুত হালধি মিক্স কৰি দিছোঁ, যাতে আপোনাৰ কালাৰটো ভাল হয়। বেছি আলু দিয়া নাই, চেলচিং অকল ময়ে, গতিকে হৈ যাব, সেইখিনি যথেষ্ট। আলুখিনি ফাৰ্ষ্ট টাইম ফ্ৰাই কৰি ল'ম অলপ এনেকৈ। এতিয়া নিমখ, ইয়াত মই পেকেট মছলাই দিম, কাৰণ কিয় ঘৰত হ'লে কথাটো বেলেগ আছিল। তাত কি যিহেতু কিছুমান সঁজুলি আছে গোটা জিৰাটো কৰিবলৈ, গতিকে ইয়াত পেকেটেই দিম। দেখা পাইছে আপোনালোকে, ধুনীয়া কালাৰ আহিছে। বেছি জুই নিদিব, নহ'লে আপোনাৰ তলত লাগি যাব। মই একেবাৰে কম জুই দি দিছোঁ, ধুনীয়াকৈ ফ্ৰাই হৈছে। আৰু তাৰো অকণমান দিলে হ'লে হৈ যাব। এতিয়াও হৈছে আলুখিনি ফ্ৰাই, মই নমাই বন্ধুসকল, মোটামুটি 50% হ'ল। এতিয়া বাকী মাংস কেৰাহীত দিম আৰু মাংসৰ খাবলৈ ৰেডি কৰিম। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টোলৈ চাই থাকক আপোনালোকে। বাকীখিনি মই দেখুৱাই আছোঁ কেনেকৈ বনাওঁ। ইয়াৰ পৰা তেল গৰম হৈছে, এতিয়া পিঁয়াজ দি দিম। ইয়াত পিঁয়াজ দি দিলোঁ। পিঁয়াজৰ লগত জলকীয়া দি দিছোঁ। বেছি জলকীয়া নিদিওঁ, কমাই দিওঁ, বেছি ময়ো খাব নোৱাৰোঁ জলকীয়া। ইয়াত মই এতিয়া অলপমান জিৰা দি দিম, আৰু অলপমান আদা নহৰু দিম। বাকী অলপ পিছত দিম, আৰু এতিয়া অলপ দি দিম ভাজাৰ সময়ত। আদা নহৰু দি দিলোঁ মই। আদা নহৰু দি দিলোঁ, অলপ বেছি দিয়া নাই, বেছি দিয়া নাই, অলপেই দি দিছোঁ। তাৰপিছত জিৰা দি দিম অলপ। ভাজি দিলে জিৰাটো ভাল এটা গোন্ধ ওলায়।
মই তেল বেছি দিয়া নাই কাৰণ মই তেল বেছিকৈ নাখাওঁ, সেইটো কাৰণে তেল কমকৈ দিছোঁ। এতিয়া মাংস দিব পৰা হৈছোঁ মোটামুটি। মই মাংস দি দিম এতিয়া। মাংস আজি একবাৰে মোৰ মন পচন্দৰ মাংস আহিছে, মানে বিশেষকৈ লিভাৰখিনি পাইছোঁ, সেইখিনি মই বহুত ভাল পাওঁ খাই পেলাই। ছিংগল মানুহ বেছি মাংস অনা নাই, গতিকে যথেষ্ট হৈ যাব, কালি পুৱা খাব পাৰিম। ঠিক এতিয়া আমি মাংসখিনি দি দিলোঁ কেৰাহীত। জুইটো কমকৈ দি দিছোঁ কাৰণ তলত লাগি যাব নহ'লে। কালাৰটো ভাল অহাৰ এটাই কাৰণ সেইটো হ'ল মাংসখিনি আনি পেলাই মই হালধি, মিঠাতেল, পিঁয়াজ, তাৰপিছত জিৰা গুড়া, আদা নহৰু অলপমান দি পেলাই আধা ঘণ্টামান ঢাকন দি পেলাই ৰাখি দিছোঁ মাংসখিনি। সেইটো কাৰণে ধুনীয়া মানে কালাৰ এটা আহিছে। হালধি মই এতিয়ালৈকে দিয়া নাই কেৰাহীত, যেতিয়া মানে সানিছোঁ তেতিয়াই হালধিখিনি দি ৰাখিছোঁ মই। এতিয়া অকণমান ভাজি ল'ব লাগিব মই। বন্ধুসকল, মই মানে কি নিমখ এতিয়ালৈকে দিয়া নাই, আপোনালোকে নিমখটো নিদিব, নহ'লে নিমখ দিলে পানী উঠি যাব। এতিয়াহে জাষ্ট নিমখ দিম মই। এনেকৈ বনালে আপোনালোকে নিশ্চয় টেষ্ট পাব। মই এইখিনি বন্ধুসকল মানে ধুনীয়া গোন্ধ ওলাইছে। এতিয়ালৈকে মই আদা নহৰু দিয়া নাই, আদা নহৰু দিলে বেছি মানে ভাল গোন্ধ ওলাব। চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো। আৰু যদি নতুন কোনোবা মানুহে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল মানে মোটামুটি মই 15-20 মিনিটমান কম জুইত ভাজিলোঁ। এতিয়া আলুখিনি দিব পাৰিম ইয়াত। যিখিনি আলু মানে মই ভাজি ৰাখিছোঁ, এইখিনি ফ্ৰাই কৰিছোঁ, গতিকে এইখিনি দিব পাৰিম এতিয়া মই। একদম ধুনীয়া কালাৰ আহিছে। আলুখিনি দি পেলাই আদা নহৰু দি দিম মই। আলু অলৰেডি ফ্ৰাই কৰিছোঁ মই, দেখাই পাইছোঁ। আদা অলপ দি দিম। মই এতিয়া মানে কি গৰম কৰিছোঁ পানীখিনি দি দিম। বেছি পানী দিয়া নাই। ইয়াত আপোনাৰ গৰম মছলা দিব বাকী আছে। মই গৰম মছলা আৰু মিট মছলা দিব লাগিব, এইটো দিয়া নাই, এইটো অলপ দেৰিকৈ দি আছোঁ। অলপমান গৰম ধৰিছে, যিহেতু মানে গৰম বেছি আজি। মানে মাংস বনাই আছোঁ, খায়ো আছোঁ। ভাজা মাংস বনাই আছোঁ, মাংস খায়ো আছোঁ। মজা লাগিছে খাই পেলাই। মাংস মোটামুটি হ'লেই মোৰ আৰু গোটেই হৈ গৈছে। এতিয়া গেছ অফ কৰি দিম আৰু অলপ দেৰিকৈ খোৱাৰ ব্যৱস্থা কৰিম। বন্ধুসকল, মোৰ মানে হৈ গ'ল মাংস। এতিয়া খাবলৈ আৰম্ভ কৰিম আৰু এয়া মাংস মানে খাবলৈ লৈছোঁ, খাম আৰু বাকী মানে মাংসখিনি একদম মানে ধুনীয়া হৈছে, একদম মজা হৈছে। আপোনালোকে এনেকৈ বনাই পেলাই খাব ঘৰত, যেনেকৈ মই বনালোঁ তেনেকৈ ৰেচিপিটো চাই ল'ব, চাই লৈ পেলাই বনাব। ঠিক আছে বন্ধুসকল, মানে মই এতিয়া মাংস দি পেলাই ভাত খাম আৰু আপোনালোকক খোৱাটো দেখুৱাই দিয়া নাই, কাৰণ কিয় নহ'লে আৰু মোৰে মানে পেট ফুলি যাব। যিয়ে নহওক আৰু বাকী পিছত নতুন ভিডিঅ'তে লগ পাম আৰু অহাকালি যদি পাৰোঁ ভিডিঅ' বনাম। বাকী এইটো সপ্তাহত নোৱাৰিম আৰু নেক্সট যেতিয়া ছানডে ফ্ৰী হ'ম তেতিয়া আকৌ নতুন ভিডিঅ' এটা বনোৱাৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, আজিলৈ বাই বাই, আপোনালোকলৈ গুড নাইট। Press the bell icon on the YouTube app and never miss another update.